হে দাদা নমস্কাৰ নমস্কাৰ ভালে আছেতো এই চান্দাটো ল'ব আহিলোঁ আৰে আপুনি আহিলে কিয় যাওক না মানে বহক নাই নবহো দিয়ক চান্দাটোহে ল'ব আহিছোঁ আৰু আপুনি আহিম বুলি আগতে ক'ব লাগিছিল খোৱাৰ ব্যৱস্থা কৰি থলোঁ হয় আৰে আপোনাৰ নহয় মোৰ নিজৰ খোৱাৰ ব্যৱস্থা কৰি থলোঁ বাহিৰত তেতিয়া ঘৰত নাথাকিলোঁ হয় মই না ঠিক আছে খোৱা দিব নালাগে দিয়ক আৰু চান্দাহে ল'ব আহিছোঁ 3000 লিখি দিওঁ নে দাদা এক কাম কৰক 100 টকা লিখি দিয়ক এই দাদা কিনো কয় আপুনি ইমান কম দিয়ে নেকি আৰু আচ্ছা দাদা সঁচাকৈ কওকচোন কিমাননো দিব আৰে দাদা কি হ'ল কান্দিছে কিয় আপুনি গম নাপায় নেকি যোৱাকালি মোৰ ঘৰত চোৰ আহি চব চুৰ কৰি লৈ গ'ল 2000 টকাৰ দূৰৰে কথা 200 টকাই নাই এতিয়া আৰে দাদা আকৌ আৰম্ভ কৰিলে আপুনি চববাৰে আপুনি এনেকুৱাই কৰে দেখোন চববাৰে আপুনি একেই কথা কৈ চান্দা নিদিবৰ কাৰণে আৰে চাওক চববাৰ একে কথা ক'ত কওঁ যোৱাবাৰ কৈছিলোঁ মোক ডকাইতে কিডনেপ কৰি লৈ গৈছিল চববাৰ কষ্ট কৰি মই বেলেগ বাহানা বনাওঁ আপুনি আকৌ কৈ মই বোলে একেই কথা কৈ থাকোঁ এইটোনো কি কথা হ'ল আচ্ছা ঠিক আছে দিয়ক আপুনি চান্দা দিব নালাগে মই আহিছোঁ চববাৰে আপুনি একেই কথা আচ্ছা শুনক 100 টকা লৈ যাওক দাদা 100 দি কি হ'ব অলপ বেছিকৈ দিয়ক আচ্ছা এক কাম কৰক আপুনি এতিয়া 100 টকা লৈ যাওক বাকী যিমান থাকিব মই আপোনাক পূজাৰ দিনা ৰাতিপুৱাই দি দিম একদম মিছা প্ৰমিছ দিলোঁ দেই আচ্ছা ঠিক আছে অঁ হ'ব দিয়ক আৰু আচ্ছা দাদা আৰু এটা কথা এই খিচিৰিটো কেতিয়া খুৱাব বাৰু তে আহিলে গম পাই যাব আপুনি